মৃত্যুৰ পাছত প্ৰায় ৭৫ মিনিট সময় ধৰি সাগৰৰ তীৰত পৰি আছিল জুবিন গাৰ্গ। তদন্ত অনুসৰি ২ বছৰ ধৰি জুবিন গাৰ্গৰ বিৰুদ্ধে হত্যাৰ পৰিকল্পনা চলাৰ অভিযোগ। প্ৰশ্ন উঠিছে, দুৰ্ঘটনাস্থলীলৈ এম্বুলেন্স আহিবলৈ ১ ঘণ্টা ১৫ মিনিট সময় কিয় লাগিছিল? তদন্ত অনুসৰি জুবিনৰ প্ৰাণ ঘূৰি অহাৰ সম্ভাৱনা থকাৰ পাছতো কি উদ্দেশ্যৰে তেওঁক ইমান সময় ধৰি সাগৰৰ পাৰত পেলাই থোৱা হৈছিল? চাৰ্জশ্বিটত উল্লেখ থকা আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন, জুবিন গাৰ্গক বলপূৰ্বকভাৱে নিচা কিয় কৰোৱা হৈছিল? দুৰ্ঘটনাৰ পাছত যিসকলে জুবিন গাৰ্গক বচাবলৈ চেষ্টা কৰিছিল তেওঁলোকক যাব দে বুলি কৈ কিয় বাধা দিয়া হৈছিল? প্ৰতিজন জুবিন অনুৰাগীৰ মন মগজু জোকাৰি গৈছে এইসমূহ প্ৰশ্নই। ন্যায় ব্যৱস্থা মতে আৰু কিমান দিন লাগিব দোষীৰ শাস্তি ঘোষণা হ'বলৈ? আন তাৰকা শিল্পীৰ হত্যাকাণ্ডৰ ন্যায় প্ৰক্ৰিয়া কিমান দীঘলীয়া আছিল? এটা নতুন তথ্যভিত্তিক খবৰৰ সৈতে নিউজ লাইক নিউজ টিভিলৈ আপোনাক স্বাগতম। আজি আমি কথা পাতিম অসমৰ এই সময়ৰ আটাইতকৈ ডাঙৰ প্ৰশ্নটো সন্দৰ্ভত, জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় পাবলৈ আৰু কিমান সময় লাগিব। এই প্ৰশ্নৰ উত্তৰ বিচাৰি আজি আমি ভাৰতৰ পূৰ্বৰ কিছুমান হাই প্ৰফাইল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া বিশ্লেষণ কৰিম। এই ভিডিঅ'টোত আপুনি তথ্যসহ জানিব কিছুমান তিতা কিন্তু গুৰুত্বপূৰ্ণ সত্য। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। প্ৰথমে এটা কথা স্পষ্টকৈ বুজিব লাগিব, চাৰ্জশ্বিট দাখিল মানেই ন্যায় প্ৰদান নহয়। এয়া হৈছে বিচাৰ প্ৰক্ৰিয়াৰ কেৱল আৰম্ভণি। ভাৰতীয় ন্যায় ব্যৱস্থা অনুসৰি প্ৰথমে গোচৰ ৰুজু হয়, তাৰ পাছত আৰক্ষীয়ে অভিযোগনামা বা চাৰ্জশ্বিট দাখিল কৰে। ইয়াৰ পাছত আৰম্ভ হয় আদালতত ট্ৰায়েল প্ৰক্ৰিয়া। প্ৰথমে কেছটো ছেছন আদালতলৈ যায়, এভিডেন্সসমূহ পৰীক্ষা কৰা হয়, সাক্ষীসকলক আদালতলৈ মাতি অনা হয়, উভয় পক্ষৰ যুক্তিতৰ্ক শুনা হয়। এই সম্পূৰ্ণ ট্ৰায়েল প্ৰক্ৰিয়া শেষ হোৱাৰ পাছত অভিযুক্তই উচ্চ ন্যায়ালয় বা উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰে। যিমানেই হাই প্ৰফাইল কেছ নহওক কিয় এই সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ সময়ৰ প্ৰয়োজন হয়। এতিয়া চাওঁ আহক দেশৰ কেইটামান হাই প্ৰফাইল হত্যাকাণ্ডৰ উদাহৰণ। ২০২২ চনত পাঞ্জাৱৰ জনপ্ৰিয় কণ্ঠশিল্পী সিদ্ধু মুছেৱালাক হত্যা কৰা হৈছিল। সমগ্ৰ ঘটনাটোৱে দেশ কঁপাই গৈছিল। CCTV ফুটেজ থকাৰ পাছতো একাধিক অভিযুক্ত গ্ৰেপ্তাৰ হোৱাৰ পাছতো এই গোচৰটো ৩ বছৰ ধৰি এতিয়ালৈকে আদালতত বিচাৰাধীন। ১৯৯৭ চনত মুম্বাইত টি-ছেৰিছৰ ফাউণ্ডাৰ আৰু সংগীত প্ৰযোজক গুলছন কুমাৰক এটা মন্দিৰৰ সন্মুখত গুলীয়াই হত্যা কৰা হৈছিল। এই হাই প্ৰফাইল কেছটো প্ৰায় ২০ বছৰ ধৰি আদালতত চলিছিল। অৱশেষত ২০১৭ চনত হত্যাকাৰী মদন মোহন গুপ্তাক যাৱজ্জীৱন কাৰাদণ্ড ঘোষণা কৰা হয়। ১৯৯৯ চনত দিল্লীত মডেল জেছিকা লালক এটা পাৰ্টি চলি থকা অৱস্থাত গুলীয়াই হত্যা কৰা হৈছিল। দীৰ্ঘ ৭ বছৰৰ পাছত ২০০৬ চনতহে হত্যাকাৰী মানু শৰ্মাক শাস্তি ঘোষণা কৰা হৈছিল। একেদৰে ২০২৩ চনত বলিউডৰ অভিনেত্ৰী জিয়া খানৰ ৰহস্যজনকভাৱে মৃত্যু হৈছিল। এই কেছটো আদালতত ১০ বছৰ ধৰি চলাৰ পাছত মূল অভিযুক্তক দোষী সাব্যস্ত কৰিবই পৰা নগ'ল আৰু তেওঁ আদালতৰ দ্বাৰা মুক্তি লাভ কৰে। এইসমূহ উদাহৰণে স্পষ্টকৈ কয়, জনপ্ৰিয় চেলিব্ৰিটি হ'লেও ন্যায় পাবলৈ সাধাৰণতে ৭ৰ পৰা ২০ বছৰ পৰ্যন্ত সময় লাগিব পাৰে। কিছুমান কেছত সাক্ষী প্ৰমাণৰ অভাৱত দোষী সাৰি যোৱাৰ উদাহৰণো আছে। কাৰণ আইন আৱেগৰ ওপৰত নহয়, আইন চলে প্ৰমাণৰ ওপৰত। আইনে সকলোকে সমান দৃষ্টিৰে চায়। সহজ ভাষাত ক'বলৈ হ'লে এই ধৰণৰ কেছত ছেছন আদালতত ৰায় পাবলৈ সাধাৰণতে ২ৰ পৰা ৫ বছৰ সময় লাগে। যদি কেছটো উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়লৈ যায় তেন্তে এই সময় ৭ৰ পৰা ১০ বছৰ বা তাতকৈ অধিকো হ'ব পাৰে। আজিৰ তাৰিখত অসমৰ মানুহৰ মনত এটাই প্ৰশ্ন, জুবিন গাৰ্গৰ ক্ষেত্ৰত ন্যায় পাবলৈ আৰু কিমান দিনৰ প্ৰয়োজন হ'ব? ইতিহাসে কয় ন্যায় ব্যৱস্থাই নিশ্চয় ন্যায় দিব, কিন্তু তাৰ বাবে সময়ৰ প্ৰয়োজন। জুবিন গাৰ্গৰ ক্ষেত্ৰতো হয়তো বহুদিন অপেক্ষা কৰিব লাগিব। কিন্তু এই ঘটনাটো যাতে সময়ৰ সোঁতত পাহৰি যোৱা নহয় সেইটো নিশ্চিত কৰাটো আজি প্ৰতিজন জুবিন অনুৰাগীৰ দায়িত্ব। কাৰণ জুবিন গাৰ্গ কেৱল এজন গায়ক নাছিল, তেওঁ আছিল অসমৰ সাংস্কৃতিক পৰিচয়। যদি তদন্ত আৰু আদালতৰ প্ৰক্ৰিয়াত প্ৰমাণিত হয় যে এয়া এটা পৰিকল্পিত হত্যা, তেন্তে দোষীক আইনমতে আটাইতকৈ কঠোৰ শাস্তি দিয়াটো উচিত নহয়নে? কমেণ্ট যোগে জনাওক আপোনাৰ মতামত। ভিডিঅ'টো যদি তথ্যভিত্তিক আৰু উপযোগী লাগিল তেন্তে এটা লাইক কৰি দিব আৰু এনে গুৰুত্বপূৰ্ণ আপডেটছ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।